আজি আমি বনাবলৈ লৈছোঁ ময়দাৰ হালৱা। তাৰ বাবে আমাক লাগিব 1 বাটি ময়দা, 1 বাটিতকৈ অকণমান কম চেনি দিছোঁ, আৰু কোনোবাই যদি মিঠা খায় বেছি আৰু বেছি লৈ ল'ব পাৰিব। আৰু ভাল ঘি দিছোঁ এয়া 1 বাটি। এয়া ড্ৰাই ফ্ৰুটছ, কাজু, কিচমিচ, কাঠবাদাম। আহক আমি বনাবলৈ যাওঁ। আমি প্ৰথমে কেৰাহী পাতিছোঁ। এয়া দিছোঁ ভাল ঘি। মই ইয়াত দালচেনি, ইলাচি ইউজ নকৰোঁ। তেলখিনি এতিয়া গৰম হ'ব দিছোঁ। ঘিখিনি এতিয়া গৰম হ'ব দিছোঁ। এতিয়া ঘিখিনি গৰম হৈ গ'ল। এতিয়া দি দিছোঁ ময়দাখিনি। অলপ চিম কৰি পেলাই ভাজি আছোঁ। 4 মিনিটমান ভাজিব লাগিব। এয়া আমি ময়দাখিনি লৰাই আছোঁ। মিডিয়াম কৰি ল'ব জুইটো, নহ'লে ময়দাখিনি তলত লাগি যাব পাৰে। দেখিছেনে? ময়দাখিনি ভাজি আছোঁ, ৰং হ'ব ধৰিছে আৰু লাহে লাহে। খুব এটা বেছি কালাৰো নকৰোঁ। বেছি কালাৰ কৰিলে ৰঙা হৈ গ'লে টেষ্টটো কমি যায়। ৰঙা বগাটো নিজৰ নিজৰ ওপৰত কথা। কোনোবাই ৰঙা ভাল পায়, কোনোবাই বগা ভাল পায়। মই যিহেতু অলপ কম ৰঙা কৰোঁ, সেইকাৰণে অলপ কম ৰঙাকৈ মই ভাজিছোঁ ময়দাটো। এতিয়া আমাৰ ময়দাখিনি প্ৰায় ভজা হৈ গ'ল। কালাৰটো মই এইখিনিতে ৰাখিছোঁ। এতিয়া ইয়াত মই পানী এড কৰি দিম, আপোনালোকে চাব। আৰু গেছটো চিম কৰি দিব পানী দিয়াৰ লগে লগে, নহ'লে ওপৰলৈ মাৰি পঠিয়াব। এয়া চাওক পানী দিছোঁ। অলপ অলপকৈ দিব পানী। এতিয়া আমি লগতে চেনিখিনি দি দিছোঁ। চেনিখিনি দি আৰু অলপ পানী দিব। গেছটো কিন্তু একদম চিমত ৰাখিব, নহ'লে জ্বলি যাব আৰু ওপৰত মাৰি পঠিয়াব। এতিয়া একদম এয়া পানীৰ পৰিমাণটো ইমানেই দিছোঁ মই। পূৰা 1 কাপ পানী আপোনালোকে দিব 1 বাটি ময়দাৰ কাৰণে। বেছি হ'লে পেলপেলীয়া হ'ব। ইয়াত ড্ৰাই ফ্ৰুটছখিনি এড কৰি দিছোঁ। দেখিছেনে কালাৰটো ভাল লাগিছেনে? বন্ধু বান্ধৱীসকল, আপোনালোকে এনেকৈ বনাব আৰু আমাৰ কমেণ্টত লিখিব বনাই খাই কেনেকুৱা পাইছে। তেতিয়া আমাৰো ভাল লাগিব, আমিও উৎসাহ পাম আগলৈ আগবাঢ়ি যাবলৈ। এয়া আমাৰ ৰেডি হৈ গ'ল হালোৱা। এতিয়া আমি আপোনালোকক ছাৰ্ভ কৰি দেখুৱাম। এয়া আপোনালোকক দেখুৱাবলৈ লৈছোঁ।
আজি এই হালোৱা বনাই আপোনালোকৰ ওচৰত দিলোঁ, আপোনালোকে কেনেকুৱা পায় বনাই খাব।